হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকে কেনে আছা? আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছা। আজি আমাৰ কভাৰ ভিডিঅ' এটাৰ ফাৰ্ষ্ট শ্বট আছিলে, চ' অকণমান আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। আৰু আন চেনেলবোৰক যেনেকৈ মৰম দিছে আমাকো অকণমান তেনেকৈ মৰম দিব, তেতিয়াহে হয়তো আমি আগবাঢ়ি যাবলৈ পাৰিম। এতিয়া অকণমান সকলোৱে আমি ভাত পানী খাওঁ বুলি আহিলোঁ। ভোক লাগি গ'ল, একদম ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, চ' অকণমান ভাত পানী খাওঁ বুলি আহিলোঁ। আকৌ আছেই মানে শেষ হোৱাই নাই, চ' চাই থাককচোন। জোনাকীৰ বুকুচাত তুমিয়ে আছা প্ৰতিক্ষণে, তুমি কিনো মায়া। আমাৰ এয়া শ্বুটিং শেষ হ'ব হ'ল। লাষ্টতে পণ্ডিতকেইটা আহি পালে, ভাত খাই আছে, বহুত দূৰ আছিল। হাই কৰি দে অলপ, ক্ষীৰো দে, অমাটো দেখাই দে। এতিয়া আমাৰ আজিৰ শ্বুটিঙৰ কাম শেষ হৈছে, মানে এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম আকৌ। আকাশে বতাহে মনোৰে দূৰলে, পুৱাৰে অৰুণে তোমাকে আদৰে, বুকুৰ কথাবোৰ উৰি যায় সুৰেৰে, বলিয়া মৰমৰ ভাষাৰে চিঠি নাই তুমি কাষত, তথাপিও আছা। কোনে জানে তোমাৰ ঠিকনা, ডাৱৰ মাতিলা নানিলা বাৰিষা।